ৰাতিপুৱা ওলাইছোঁ আমি ডেণ্টিষ্টৰ ওচৰলৈ, কাৰণ দাঁতৰ বহুত বিষ হৈ আছিলে আৰু দাঁত চাবলৈ লৈ গৈ আছিলোঁ। ইয়াত মাহঁতে বহি বহি চুগলি কৰি আছিলে মোৰ কথা। জাগিৰোড পাই খোজকাঢ়ি অলপ গ'লোঁ। যোৱাৰ পাছতে দেখিলোঁ কাপোৰৰ দোকানত সোমালোঁ আৰু সোমাই কিনে দুটামান কাপোৰ ল'লোঁ। ডক্টৰজন আহি পোৱা নাছিলে বাবে আমি অলপ সময় বহিলোঁ আৰু বহাৰ পাছতে আমি গ'লোঁ। মোৰ দাঁত চাই থাকোঁতে মায়ে কেমেৰা অন কৰিব পাহৰিলে আৰু দাঁত চাই থাকোঁতে মই কেমেৰা অন কৰি ভিডিঅ' এটা ল'লোঁ। তাৰপাছত ল'লোঁ মেডিচিন, এইবিলাক মোৰ মেডিচিন লৈ গ'লোঁ আমি কিবা এটা খাবলৈ, কাৰণ একো নোখোৱাকৈতো থাকিব নোৱাৰোঁ। মায়ে খালে চাহ আৰু বা আৰু মই খালোঁ পোলাও। তাৰ পাছতে ভণ্টিলৈ পেক কৰিয়ে ঘৰলৈ বুলি গ'লোঁ। আৰু ঘৰ পাই আহিয়ে ভণ্টি আৰু মই গৈছোঁ দাদাহঁতৰ ঘৰত যাই কাটিছোঁ চব্জি, কাৰণ আছিলে সকাম, নামতি পাৰ্টিও আহি পাই তেখেতলোকে নাম পৰিৱেশন কৰিলে। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।